কবিতাৰ শিৰোনাম তোমাৰ নীলা চৰাই। তোমাৰ নীলা চৰাইজনী নাহাহে দেখোন আজিকালি। মৌন আজি তাইৰ নিথৰ ভাষা, নিথৰ তাইৰ উন্মনা মন্ত্ৰ। নীলা চৰাইৰ সুৰৰ ঝংকাৰত প্ৰাণ পাই উঠা নাইনে তোমাৰ কাব্যিকতা? জানিবলৈ মন যোৱা নাইনে নীলা চৰাইৰ মনৰ ব্যথা? সুখৰ সেউজীয়া আবিৰে নানা ৰঙৰ সপোনৰ কাৰেং সাজিছা নীলা চৰাইৰ ডেউকা ভাঙি। তুমি আজি নীৰৱ দৰ্শক। নীলা চৰাইৰ ডায়েৰীত তুমি এজন দুৰ্দান্ত অভিনেতা আৰু মই তোমাৰ মৰম প্ৰয়াসী আকাশৰ নীলাৰ সন্ধানী নীলা চৰাইজনী। নীলা চৰাইজনী তোমাৰ প্ৰেমত আৰু তুমি আকাশৰ প্ৰেমত। মই তোমাক গুণেই হ'বলৈ কোৱা নাই, তৰাও হ'বলৈ কোৱা নাই। আকাশৰ নীলাবোৰ হোৱা, নীলাবোৰৰ মাজতো দেখা পাবা তোমাৰ মৰম আকলোৱা নীলা চৰাই। তোমাৰ নীলা চৰাই অসুখ হৈছে, উৰিব খুজিও উৰিব নোৱাৰে। টোপনি যাব খুজিও উজাগৰে কটাইছে প্ৰতিটো নিশা। এয়া চাগে তোমাৰ অনুপস্থিতিত হোৱা অসুখ। তুমি হয়তো নুবুজিলা নীলা চৰাইৰ হৃদয়ৰ কবিতা, নীলা চৰাইৰ নীৰৱতা, প্ৰতি পদে বাজি উঠা বেদনাৰে তিক্ত সুৰৰ ঝংকাৰ। তুমি ক'ত বুজিবা নীলা চৰাইৰ ভাষা? তুমি জানা মাথো ছাত্ৰ সিদ্ধিৰ কথা। তুমি হয়তো আজিও নুবুজিলা নীলা চৰাইৰ গোপন ডায়েৰীত থকা তোমাৰ ঠিকনা। ধন্যবাদ। আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।